So hello friends, welcome to my channel. তো আজি আমি সাইকেল মাৰি গৈ আছো বিতুৰ ঘৰলৈ মেজিকৰ চাব মানে বিতুয়ে বলে কিবা মেজিকৰ বনাইছে নাওৰ আকৃতিৰ অলপ পিছত তো জ্বলাই দিব সো বলক গৈ চাও বিতুয়ে কেনে ধৰণৰ নাও বনাইছে শুটিং চলি আছে আমাৰ দীপৰ ভিডিঅ'ৰ এতিয়া আমি আহি পাইছো ইয়া শুটিংটো শেষ হৈ গৈছে আৰু আমি এবাৰ বিতুৰ পিছে পিছে या আমাৰ ব্লগাৰ ভাই যা এই বিতুয়ে বিখ্যাত নাওখন বনাইছে হাই যা আগত যা তো ইয়াত ভিতৰত সময় এবাৰ চাই আহো ও হাই যা ওলাই থাকবি আমি তো যা তো আমি ভিতৰত প্ৰৱেশ কৰি দিছো ইয়াত ভিতৰত এজন ক্যামেৰাম্যান ও ভাই এতিয়া আমি বাহিৰত ওলাও আপোনালোকে চাইছে ভিতৰৰ দৃশ্যটো ভোগালী বিহুৰ শুভেচ্ছা থাকিল মানে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল আৰু যিসকলে পিঠা পনা বনাইছে আপোনালোকে বহুত দবাই খাও কিন্তু পাখিনাৰ ক্ষেত্ৰত গুৰুত্ব দিব যাতে পেট বেয়া নহয় যাতে আমাৰ দিব্যাৰ নিচিনা অৱস্থা হ'ব লগা নহয় আৰু এসব চলোৱাৰ প্ৰচেষ্টা চলি আছে জুই জ্বলোৱাটো সাকসেস হৈ গৈছে লাহে লাহে জ্বলি আছে আৰু অলপ পিছত এইটো জ্বলি চাই হৈ যাব এয়া চাওক দবদবাই জ্বলি আছে এইজন ব্যক্তিয়ে নাক কাটি ৰেকৰ্ড কৰি আহিছে আপোনালোকে মোৰ ফোন নাম্বাৰটো মিন্টুৰ পৰা ল'ব আপোনাৰ যদি কেতিয়াবা হাগা হয় পেটৰ বিষ হয় মোক ফোন কৰিব মই আপোনাক একদম নাক কাটি বহুত মানে অভিজ্ঞতা আছে আমাৰ নাও বনাইছে না মজা এয়া চাব পাৰে নামটো পুৰা ভ্লগত দেখা হয় আধা আধি পুৰা জ্বলি গৈছে এয়া হৈছে আমাৰ বিটু এয়া হৈছে এই যে আমাৰ বিটু এইটো আৰু এটা ফুটি আৰু ওচৰৰ দিনত হয় মজা